বন্ধুসকল, গাড়ীৰ টায়াৰৰ ৰং ক'লা কিয়? কাৰৰ পিছপিনৰ গ্লাছত কিছুমান চিহ্ন বা লাইন কিয় দিয়া থাকে? যদি আপোনালোকে এই ফেক্ট দুটা জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। ফেক্ট নম্বৰ 1। বন্ধুসকল, আপোনালোকৰ বেছিভাগে কাৰৰ গ্লাছত এই লাইনটো নিশ্চয় দেখিছে আৰু বহুত মানুহে ইয়াক কেৱল ডিজাইন বুলি ভাবে। কিন্তু এইটো কোনো ডিজাইন নহয়, কেৱল পাতল পাতল তাঁৰ হয় যি গ্লাছত লাগি থাকে আৰু এফালে হিটাৰৰ কাম কৰে। যেতিয়া কাৰৰ গ্লাছত ফগ জমা হয়, তেতিয়া কাৰত দেখুওৱা এই বুটামটো টিপিলে এই তাঁৰবিলাক গৰম হৈ যায়, যাৰ ফলত গ্লাছত জমা হোৱা গোটেই ফগ নোহোৱা হৈ যায়। সেইকাৰণে কাৰৰ গ্লাছৰ পিছপিনে নাইবা কাৰৰ পিছপিনৰ গ্লাছত এই লাইনবিলাক দিয়া থাকে। ফেক্ট নম্বৰ 2। গাড়ীৰ টায়াৰৰ ৰং অকল ক'লা কিয় হয়? দৰাচলতে টায়াৰ বনাবলৈ ব্যৱহাৰ কৰা ৰবৰটো মিল্কি হোৱাইট ৰঙৰ হয়, কিন্তু টায়াৰ বনাবলৈ ৰবৰৰ লগত কাৰ্বন ব্লেক মিহলা হয় যাতে টায়াৰটো উন্নত মানৰ হয়। কাৰণ কাৰ্বন ব্লেকে টেনচাইল শক্তি আৰু প্ৰাকৃতিক ৰবৰৰ প্ৰতিৰোধ দুয়োটা উন্নত কৰে, আৰু কাৰ্বন ব্লেকৰ ৰং ক'লা হোৱা কাৰণে গাড়ীৰ টায়াৰৰ ৰং ক'লা হয়। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।